নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনালোকলৈ অনিয়ন চিকেন কাৰী ৰেচিপি এটা লৈ আহিছোঁ। 1 কেজি মুৰ্গী মাংস ল'লোঁ, তাতে অকণমান নিমখ আৰু দৈ লৈছোঁ। দৈ লৈ তাক সানি পেলাই 1 ঘণ্টালৈ মেৰিনেট কৰি ৰাখি থ'ম। কাৰীখিনি বনাবলৈ মই 2টা বিলাহী, 5টা ডাঙৰ পিঁয়াজ, জলকীয়া আৰু আদা নহৰু লৈছোঁ। আদা নহৰু বিলাহী জলকীয়াখিনি মই পেষ্ট কৰি ল'ম। পিঁয়াজখিনি বেলেগে 4 ফালা কৰি তাক টুকুৰা টুকুৰাকৈ উলিয়াই বেলেগে ৰাখি থ'ম। এতিয়া কেৰাহী এখন পাতি দিছোঁ। তেলখিনি গৰম হ'লত মেৰিনেট কৰি থোৱা মাংসখিনি ফ্ৰাই কৰিম। ফ্ৰাই কৰিবলৈ মই তাত হালধি অলপমান দিছোঁ, নিমখ দিছোঁ সোৱাদ অনুসৰি আৰু তাক লৰাই আছোঁ। এইখিনি পিঁয়াজ চাওক, পিঁয়াজখিনি তেনেকৈ উলিয়াই ল'লোঁ আৰু পেষ্টখিনিও বনাই থ'লোঁ আৰু বাকী এইখিনি মছলা। মাংসখিনি ফ্ৰাই কৰি উঠাই ৰাখিলোঁ। এতিয়া তেল গৰম হ'লত আকৌ পিঁয়াজখিনি, গোটা পিঁয়াজখিনি ভাজি লৈছোঁ। পিঁয়াজৰ সোৱাদৰ কাৰণে সামান্য নিমখ দিছোঁ, অলপ লৰাইছোঁ। অকণমান ৰং হ'লত তাতে চয়া চচ অলপ দিছোঁ। আপোনালোকে ইচ্ছা অনুসৰি চয়া চচ দিব, কিছুমানে বেছি দিও খাই ভাল পায়। আৰু এতিয়া সেইখিনি মই কাঢ়ি থৈছোঁ। এতিয়া তেল পাতি তাতে গোটা জিৰা, তেজপাত, জলকীয়া 2টা, শুকান জলকীয়া, দালচিনি আৰু লং 3টা দিছোঁ। এতিয়া পেষ্ট কৰি থৈছিলোঁ যিখিনি বিলাহী, সেইখিনি দি অলপ ভাজিছোঁ। বিলাহী পেষ্টখিনিত নিমখ দিলোঁ অলপ, হালধি অলপ দিলোঁ কাৰণ আগতে দি থোৱাও আছে। আৰু এইখিনি মছলা জিৰা, ধনিয়া, শুকান জলকীয়া গুড়ি গোটেইখিনি একেলগে দি ৰঙাকৈ ভাজিম। এইখিনি ৰং ধৰিলত, ৰঙা হ'লত অলপ পানী দি সিজিবলৈ দিছোঁ দেই। এতিয়া মই চিকেনখিনি তাত দি দিছোঁ। গোটেইখিনি চিকেনখিনি ফ্ৰাই হৈয়ে আছে, সিজি আছে। এতিয়া অলপমান লৰাই দিছোঁ। পানী আপোনালোকে ইচ্ছা অনুসৰি দিব পাৰে কাৰীটো। এয়া মোৰ চিকেন কাৰী হৈ গ'ল। পানী আপোনালোকৰ ইচ্ছা অনুসৰি দিব। তাত এতিয়া মই গৰম মছলা আৰু পিঁয়াজখিনি দিলোঁ। এতিয়া তাৰ ওপৰত মই কাটি থোৱা ধনিয়াখিনি দিম আৰু মোৰ অনিয়ন চিকেন কাৰী হৈ গ'ল।